আপুনি মুৰাদঝাৰৰ বাসিন্দা নেকি? তেন্তে আপোনাৰ কাৰণে এটা ভাল খবৰ। দেশ বিদেশ ভ্ৰমণৰ কাৰণে ভিজিট ভিছা, পাছপোৰ্ট সেৱা, ফ্লাইট, ট্ৰেইন ইত্যাদিৰ টিকটৰ লগতে হজ উমৰাহৰ কাৰণে বিশেষ পেকেজ ইয়াত উপলব্ধ। ইয়াৰ লগতে নথিপত্ৰৰ যিকোনো সমস্যাৰ সমাধান হ'ব ইয়াতে। আজি সন্ধিয়া মুৰাদঝাৰ বজাৰত গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিত দুৱা প্ৰাৰ্থনাৰে নতুনকৈ মুকলি হয় ইফতিকাৰ টাৱাৰ এণ্ড ট্ৰেভেল শ্ব'। আপুনি 100-200 টকীয়া নোট উলিয়াব পাৰিব ফিনটি ATM-ৰ জৰিয়তে। আমাৰ হাতত স্বত্বাধিকাৰীৰ মন্তব্য আছে, আমি শুনাম আপোনালোকক। First of all, I'd like to thank for this. যে আপোনালোকে আজি ব্যস্ততাপূৰ্ণ যিটো পৰিস্থিতি চলি আছে, এতিয়া মানে ইলেকশ্যনৰ বতৰ চলি আছে। সেই ইলেকশ্যনৰ বতৰত যে আজি আমাৰ নিমন্ত্ৰণটো গ্ৰহণ কৰিছে আৰু গ্ৰহণ কৰি আমাৰ ইয়াতে উপস্থিত হৈছে, তাৰ কাৰণে মই মোৰ তৰফৰ পৰা আৰু মোৰ ইফতিকাৰ টুৰ এণ্ড ট্ৰেভেলছৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যিটো অলৰেডি কৈছোঁ, আমাৰ ব্ৰাদাৰে কৈছে যে তোমাৰ এয়াৰ টিকেট মানে ট্ৰেভেলছ লাইনৰ, মই ট্ৰেভেলছ লাইনৰ বিশেষ একো নকওঁ, মই ডকুমেণ্টেশ্যনৰ কাম কৰি আছোঁ। ডকুমেণ্টেশ্যনৰ আপুনি আমাৰ এই বৃহত্তৰ মুৰাদঝাৰ অঞ্চলৰ মই আজি 5-6 বছৰ পৰা যি দেখি আহিছোঁ, যি মানুহে কষ্ট কৰে, মানুহৰ মূল্যৱান সময় নষ্ট কৰে, প্লাছ পইচাও বেছি যায়। সেই ওপৰত ভিত্তি কৰি মই চিন্তা কৰিলোঁ কিবা এটা কৰিব পাৰোঁ নেকি। মই মুৰাদঝাৰ মহাবিদ্যালয়ত গ্ৰেজুৱেশ্যন কৰিছোঁ। মই বহুত এটা লং টাইম মানে মুৰাদঝাৰ বজাৰতে টাইম অতিবাহিত কৰিছোঁ। তাৰ কাৰণে বৃহত্তৰ অঞ্চলৰ বুলি ক'ব পাৰোঁ। আজি চৌধুৰী বজাৰ, আমবাৰী, পীৰ বজাৰ, ৰহমতনগৰ আদি কৰি সকলো অঞ্চলৰ মানুহে আজি কিবা এটা ডকুমেণ্টৰ কিবা প্ৰব্লেম হৈছে, বুজাই লৈ যাব লাগে, নীলবাগানলৈ যাব লাগে, কাৰণ আমাৰ ইয়াতে বেংক নাই, বেংকৰ বহুত প্ৰব্লেম দেখা দিয়ে ডকুমেণ্টেশ্যন। তাত গৈ মানুহে যিটো কাম কম সময়ৰ ভিতৰত উইদিন 5 মিনিটছ কৰিব পাৰে, সেইটো এদিন দুদিন ৱেইট কৰিব লগা হয়, তোমাৰ লেফ্ট ৰাইট কৰিবলগীয়া হয়। মই সেইকাৰণে এইটো চিন্তা কৰিছোঁ যে মই সকলো ইয়াতে ছাৰ্ভিচ দিব পাৰোঁ। সেইটো চিন্তা আগত ৰাখি এই মুৰাদঝাৰ অঞ্চলৰ বাসীৰ এই দুখীয়া মানে তোমাৰ যি কষ্ট মই চাওঁ মানে বিচাৰিছোঁ যে কষ্টৰ পৰা কেনেকৈ পৰিত্ৰাণ দিব পাৰোঁ, সেইটো আগত চিন্তা ৰাখি আজি এই ইফতিকাৰ টুৰ এণ্ড ট্ৰেভেলছ নামৰ যিটো শ্বপ আজি অপেন কৰিছোঁ। স্পেচিয়েল অফাৰ আজিতো 1 তাৰিখ, ফেব্ৰুৱাৰী 1 তাৰিখ, 10 তাৰিখৰ ভিতৰত ডকুমেণ্টেশ্যনৰ XYZ যিকোনো হওক মই 10% ডিছকাউণ্ট কৰিম, ঠিক আছে। আৰু যিটো ট্ৰেভেলছ লাইনত তোমাৰ চেম ডেট 5% মই ডিছকাউণ্ট দিম। তোমাৰ ইফতিকাৰ টুৰ এণ্ড ট্ৰেভেলছ, তেওঁৰ প্ৰপাৰ লোকেশ্যনটো হ'ল মুৰাদঝাৰৰ যিটো ডিগ্ৰী কলেজ আছে, ডিগ্ৰী কলেজ মানে যদি নীলবাগানৰ পৰা যদি মানুহ আহে, আপোনাৰ ডিগ্ৰী কলেজ 2 মিটাৰ আগত, আৰু চৌধুৰী বজাৰৰ ফালৰ পৰা যদি কোনোবা আহে, আপোনাৰ যিটো কৰ্নাৰ আছে, যিটো টাৰ্ণিং, ফাৰ্ষ্ট আৰু ছেকেণ্ড টাৰ্ণিং অলপ আগত,